তিনি সপ্তাহ হল কাবলাপুরীর যিজন মরমী বীজ ভাণ্ডার নামৰ এজেন্সি এটাই তাৰ অনুজ্ঞাপত্ৰ আছে বা আইডি আছে হোলচেল। সি আমাৰ লাৰকুচিত আহি পেৰাধৰা বজাৰত আহি কিনে ৰিটেইলত বিক্ৰী কৰি আছে, খুচুৰা 1 কেজি 2 কেজি। ইয়াত ৰিটেইলাৰ নাই নেকি? সি অবৈধভাৱে নিজে খুচুৰা বিকি আছে, কোনো আইডিৰ ওপৰত সি ডেলিভাৰী নকৰে। হোলচেল এটাৰ দায়িত্ব হ'ল ৰিটেইলাৰৰ ওপৰত জাপি দিয়া মালখিনি, কিন্তু সি হোলচেলত আনি কিনে নিজে খুচুৰা বিকি আছে, মাল বিক্ৰী নকৰাকৈ চৈতানি কৰি সি নানান ধৰণৰ বুদ্ধি কৰি নিজৰ বলবোৰ শক্তি, পইচাৰ শক্তিটো বেছি। ইয়াৰে দোকানীবিলাকৰতো পইচাৰ শক্তি নাই। ইয়াৰে দোকানীবিলাকে ক'ব গ'লে উল্টা দম দি দিয়ে, আমিতো দমত নৰোঁ, পইচাৰ দুৰ্বল আমি। সেইকাৰণে আমি আৰু কি কৰোঁ, সেনেকৈ পৰি আছোঁ আৰু তাহাৰ লগত দমত পৰা নাই। চৰকাৰে যাতে আমাৰ উচিত বস্তুবিলাক ইয়াৰ সমাধান দিব লাগে, যাতে হোলচেলাৰ এটাই ৰিটেইলৰ ওপৰত বিক্ৰী কৰিব লাগে, সি যাতে খুচুৰা বিক্ৰী কৰিব নোৱাৰে। তাৰ বস্তুখিনি নিজৰ জাগাত দিব, আমি ৰিটেইলাৰে তাৰ হোলচেল আইডিৰ পৰা আমাৰ ৰিটেইল আইডিত আনি আমি খুচুৰা বিক্ৰী কৰিম। এখেতৰ আইডিটো দিছে কাবলাপুৰীত এৰিয়াটো, মৰমী বীজ ভাণ্ডাৰ ইছুবালি। এও মানে ষড়যন্ত্ৰ, মানে ডাঙৰে ষড়যন্ত্ৰ মানে এনেকুৱা এটা ষড়যন্ত্ৰ পাতিছে যাতে আমাৰ ইয়াৰে যিকেইজন লোকেল আইডি থকা দোকানী আছে, আইডি কেইটা যাতে বিক্ৰী কৰিব নোৱাৰে, লাহে লাহে মাৰা যায়, সেইটোৰ এটা পন্থা লৈছে। চৰকাৰৰ ওপৰত এইটোৱে আহ্বান আমাৰ, যাতে আমাৰ আইডি কেইটা জীয়াই ৰাখিব পাৰি, আৰু চৰকাৰ উচিত ব্যৱস্থা ল'ব লাগে যাতে সি ৰিটেইল বিক্ৰী কৰিব নোৱাৰা, নিজৰ জেগাত বিক্ৰী কৰিব। আমাৰ যোৱাকালি যিটো নিউজ বাজি আছে, নিউজে আমাক অবৈধ বুলি মানে স্বীকৃতি দিছে। আমি কেনেকৈ কাগজ পাতি থকা সত্ত্বেও নিউজে আমাক স্বীকৃতি দিলে অবৈধ দোকানী বুলি। তো আপোনালোকে আমাৰ কাগজ পাতি চাওক, পূৰা আমাৰ ফাৰ্টিলাইজাৰ 26ক লগি পূৰা ডেট আছে, একদম 26ক লগি আছে। তথাপিও আমি মোটামুটি দোকান কৰি আছোঁ 13-14ৰ পৰা আৰম্ভণি। সেই দোকানীও ইছুবৰ আগৰ পৰা মই দোকানী, তথাপিও সি কেনেকৈ ক'লে, নিউজে বাজাই দিলে বোলে আমি অবৈধ দোকানী। আমি উচিত বিচাৰ কৰিম, আমি তাৰ আইনী ব্যৱস্থা ল'ম। পইচা অভাৱ দিছে, আমাক মানহানি, আমি তাহাৰ ওপৰত গোচৰ কৰিম। কেনেকৈ আমাক অবৈধ দোকানী ক'লে, ষড়যন্ত্ৰ কৰি আমাক মানে ই কৰি কৈছে। যিটো মৰমী বীজ ভাণ্ডাৰ কয়, সেই মৰমী বীজ ভাণ্ডাৰটো তাৰ হয় আইডি আছে, কিন্তু তাৰ আইডি আছে হেৰিৰ কি কয় কাবলাপুৰীত। সি লাৰকুচিত কেনেকৈ দোকান কৰিব পাৰে? দোকানী কৰিব লাগিলে তাৰ লাইচেন্সত লেখা থাকিব লাগিব, লাৰকুচি বুলি উল্লেখ থাকিব লাগিব। আমাৰ দৌলাহাল লাৰকুচি পঞ্চায়তৰ মানে মানুহ হ'ব লাগিব। এৰিয়া ধৰা থাকে, যাৰ এটা এৰিয়া ধৰা থাকে। লাইচেন্সত চাওক আপোনালোকে, লাইচেন্সত এৰিয়া ধৰা আছে। আমাৰ এটা মানে এৰিয়া ধৰা থাকে যিকোনো লাইচেন্সৰ। তাৰ এই মৰমী বীজ ভাণ্ডাৰে এই পৰ্টেলটো আনছে। আমি আগতো SDCৰ তাতে মানে আমি মানে হেৰি দিছোঁ, দৰখাস্ত এখন দিছোঁ। দৰখাস্তত লেখা আছে 7 দিনৰ ভিতৰত সি দোকান ইয়াৰ পৰা উঠাই লৈ যাব লাগে। তথাপিও এতিয়াক লগি উঠাই লৈ যোৱা নাই, কিন্তু এতিয়াও দোকান আছে, এতিয়াও গাদ্দাৰী কৰি আছে, SDCৰ লগতো গাদ্দাৰী কৰি আছে। সি পইচাৰ বিৰাট গৰম দেখাই আছে। পালোঁ যে আমাৰ যিটো নামত নিউজ হৈছে যে আমাৰ কোনো কাগজ পাতি নাই, হেৰি নাই, গতিকে অবৈধ দোকানী বুলি কৈছে। আমাৰ নিশ্চয় ফাৰ্টিলাইজাৰৰ কমপ্লিট আমাৰ চাৰ্টিফিকেট আছে। গতিকে এই চাৰ্টিফিকেট যিটো আছে, ইছুবালি নামৰ যিজন ব্যক্তি দোকানী, তেখেতে আমাৰ এই এলেকাত আহি 2 নম্বৰ লাৰকুচি যিটো আমাৰ এলেকা পেৰাধৰা বজাৰ, তাৰ লাইচেন্স আছে ঠিকে, কিন্তু তাৰ হ'ল কাবলাপুৰী, কিন্তু ইয়াত নাই। কিন্তু ইয়াত যিখিনি আমাৰ ইয়াতে যিকেইটা দোকান আছে, গোটেইখিনি আমাৰ ইয়াতে লোকেশ্যনত আছে। সি ইয়াতে তাৰ বোলে হোলচেলাৰ। আচ্ছা, হোলচেলাৰ যদি সি কিন্তু ৰিটেইলৰ কিয় বিক্ৰী কৰে? এক পেকেট মাল কৰে। সি বিক্ৰী কৰিলে আইডিত বিক্ৰী কৰিব লাগিব, নিশ্চয় কোনো এটা দোকানীক আইডিক দিব লাগিব। কিন্তু সি কেতিয়াও এক পেকেটকৈ আপোনাৰ খুচুৰা বিক্ৰী কৰিব নোৱাৰে। আমাক যিটো অবৈধ বুলি কৈছে, আমাৰ কমপ্লিট আমাৰ কাগজ পাতি আছে। বিচাৰোঁ যে আমাৰ দোকানী থকা কাগজ পাতি থকা সত্ত্বেও কিয় আমাক অবৈধ বুলি কয়? গতিকে নিশ্চয় আমি ইয়াৰ সমাধান আমাৰ নিশ্চয় আমাক লাগে, তাৰ ওপৰত উচিত ব্যৱস্থা হ'ব লাগে। কিয় আমাক অবৈধ বুলি কয় হয়? আৰু যিজন নিউজে বজাইছে, সি নিশ্চয় জানি কিনে বজাব লাগিছিল। সি কিন্তু নজনাকৈ কিয় বজালে?
মিছা অৱতাৰ দিছে, তেখেতে আমাক কিয় মানহানি কৰে? নিশ্চয় আমাৰ কাগজ পাতি আছে, তেখেতে জানিব লাগিছিল আমাৰ তাতে, জানি কিনে আমাক ক'ব লাগিছিল যে অবৈধ বুলি। তেখেতে নজনাকৈ কিয় ক'লে? আমি আইনৰ আশ্ৰয়